নমস্কাৰ, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সদৌ অসম ৰান্ধনী সন্থাৰ কৰ্মীসকলে প্ৰতিমাহে লাভ কৰিবলৈ গৈছে ৬,০০০ টকা। শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই এখন সংবাদমেলত এই মন্তব্য জাৰি কৰিছে। তেখেতে সংবাদমেলত কেনেধৰণৰ মন্তব্য জাৰি কৰিছে সেয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। শিক্ষামন্ত্ৰীৰ ৰান্ধনী সহায়িকা সন্থাৰ বৈঠকত ডাঙৰ সিদ্ধান্ত। প্ৰথমতে ৰান্ধনী সহায়িকাৰ মাহেকীয়া মাননি ৬,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ। দ্বিতীয়তে প্ৰতিমাহে নিয়মিতভাৱে ৰন্ধনকৰ্মীসকলৰ মাননি প্ৰদানৰ সিদ্ধান্ত। শেষত ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱা নহয় বুলি আশ্বাস শিক্ষামন্ত্ৰীৰ। জনতা ভৱনৰ বৈঠকত মন্ত্ৰী ৰনোজ পেগুৰ সৈতে অনুষ্ঠিত হৈছিল এই বৈঠকখন। আৰু এই সন্দৰ্ভত ৰনোজ পেগু ডাঙৰীয়াই নিজৰ অফিচিয়েল ফেচবুক পেজত এটা পোষ্ট কৰিছে। সেই পোষ্টটো আপোনালোকক দেখুৱাই দিছোঁ। তেখেতে পোষ্টত লিখিছে যে সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্নভোজন ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ মূল সমীক্ষা সন্দৰ্ভত আলোচনা কৰোঁ। মধ্যাহ্নভোজন ৰান্ধনী সহায়িকা সন্থাৰ মাননি বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰলৈ মাননি বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে। এই বৈঠকত সমগ্ৰ শিক্ষা অসমৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গতিকে বিভিন্ন চৰকাৰী বিষয়াসকল এয়া নিশ্চয় ৰান্ধনীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।